নমস্কাৰ। আজি মই বনাবলৈ লৈছো পনীৰ। ঘৰতে কেনেকৈ অতি সহজে পনীৰ বনাব পাৰি চাওঁচোন আহক। পনীৰ বনাবলৈ মই 1 লিটাৰ গাখীৰ লৈছো। এতিয়া গাখীৰখিনি গৰম কৰি ল'ব লাগিব। গাখীৰখিনি উতলোতে যিহেতু 5-6 মিনিট লাগে, তেতিয়ালৈকে এনেকৈ লাহে লাহে লৰাই থাকিব যাতে তলত লাগি নধৰে। মাজে মাজে লৰাই থাকিলে হ'ব। পনীৰ বনাবলৈ আপোনালোকে যিকোনো কিনা গাখীৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ঘৰৰ গৰু গাখীৰ ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, উতল আহিছে ভালদৰে। এতিয়া গেছটো অফ কৰি 5 মিনিটৰ বাবে অকণমান ঠাণ্ডা হ'বলৈ দিম। 5 মিনিটৰ পাছত এতিয়া আমি ইয়াত ভিনেগাৰ এড কৰিম 4 চামুচ। মই ইয়াত ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নেমুৰ ৰস বা টেঙা দৈ পানী ব্যৱহাৰ কৰিব পাৰে। এতিয়া গাখীৰখিনি লাহে লাহে ফাটি আহিব ধৰিছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফাটি আহিছে। এইখিনি হৈ গৈছে। এতিয়া আমি এইখিনি চাকি ল'ম। এতিয়া এইটো পাত্ৰ লৈছোঁ চাকিবলৈ। ইয়াত এনেদৰে এখন কাপোৰ দি লৈছোঁ। মই গামোচাই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেলেগ কোমল কাপোৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি লাহে লাহে ইয়াৰ ওপৰত বাকি দিম। এয়া দেখিছেনে পানীখিনি টোপ খাইছে। এতিয়া ঠাণ্ডা পানী দি ধুই লওক। এতিয়া এনেকৈ চেপি পেলাব টানকৈ, যাতে পানীটো অলপো ৰৈ নাযায়। পানীটো টোপ খোৱাৰ পাছত এনেকৈ টানকৈ বান্ধি ওপৰত কিবা গধুৰ বস্তু এটা দি থ'ব। মই পানীৰ বাতি এটাকে বহুৱাই থৈছোঁ। পানীৰ বাতিটো এনেকৈ দিয়াৰ পাছত 3 ঘণ্টা সময় এনেদৰে ৰাখি দিব। 3 ঘণ্টাৰ পাছত চালোঁ, এয়া আমাৰ পনীৰ হৈ গৈছে। দেখিছেনে ইমান ধুনীয়া হৈছে। এতিয়া আমি সৰু সৰুকৈ পিচ কৰি কাটি ল'ম। এনেকৈ সৰু সৰুকৈ পিচ কৰি কাটি পেলাব। দেখিছেনে কিমান ধুনীয়া চফ্ট হৈছে। এয়া আমাৰ পনীৰ হৈ গ'ল। আপোনালোকেও এনেদৰে বনাবলৈ ট্ৰাই কৰিব।